নমস্কাৰ বন্ধুসকল, গাৰ্গী শৰ্টছ এণ্ড ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ ভাল, আশা কৰোঁ আপোনালোকো ভালে আছে। বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমি সকলোৱে মিলি গাৰ্গীক এটা বিহুৰ ফটোশ্বুটৰ বাবে ৰেডি কৰি আছোঁ। তাই ইমানেই বদমাছ কৰিছিলে যে তাইক ৰেডি কৰিবলৈ আমি বাহিৰত ভিতৰত সকলো জেগালৈ লৈ যাবলগীয়া হৈছিলে। এয়া চাওকচোন, মই তাইক স্কুটিখনৰ ওপৰত বহাই ল'বলগীয়া হৈছিলে। এই ফটোশ্বুটটো গাৰ্গীৰ লগতে আমাৰ বাবেও বিশেষ আছিলে, কিয়নো গাৰ্গীয়ে যিবোৰ কাপোৰ পৰিধান কৰিব সেই সকলোবোৰ কাপোৰ আমাৰ পূৰ্বজসকলৰ, অৰ্থাৎ তাই যোনখন ৰিহা পিন্ধিব, ৰিহাখন হৈছে মোৰ আইতাৰ আৰু মেখেলাখন হৈছে আমাৰ বৰষাৰ আজু আইতাকৰ। সেইবাবে গাৰ্গী লাকি বুলিয়ে ক'ব লাগিব, যিহেতু এই ফটোশ্বুটটোত তাই এইবোৰ পিন্ধিব পাৰিব। আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইখিনিতে যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহি গাৰ্গীৰ এই সৰু ভিডিঅ'টো উপভোগ কৰি আছে, তেওঁলোকক অনুৰোধ জনাওঁ যাতে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে আগলৈও তেওঁলোকে গাৰ্গীৰ এনে সৰু সৰু ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই যায়। গাৰ্গীক কাপোৰবোৰ পিন্ধাওঁতে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে। ময়ো পিন্ধোৱাৰ অভ্যাস নাছিলে, শেষত গৈ মাকেই পিন্ধাবলগীয়া হ'ল। কিন্তু ফটো উঠোৱালৈ তাই যিবোৰ উৎপাত কৰিলে আৰু শেষত তাই এটা বিশেষ ডান্স মাৰিলে, যোনটো ডান্স নেকি আমি আশাই কৰা নাছিলোঁ। তাই কাপোৰযোৰ পিন্ধোৱাৰ পিছত আমি ভিতৰলৈ লৈ আহিছিলোঁ, বোলো তাই অলপ ডান্স কৰিব শিকিছে, তাই ডান্স কৰিব, কিন্তু নাই, তাই কিবা কথাত অফোন লাগিছিলে আৰু বাহিৰতে থাকিব বিচাৰিছিলে। ভিতৰলৈ লৈ অহাৰ বাবে তাই যিহে ডান্স কৰিলে, ভিডিঅ'টো শেষৰ ফালে চাবলৈ নাপাহৰিবচোন। অৱশেষত তাইক বহুত কষ্টৰ মূৰত কাপোৰযোৰ পিন্ধোৱা হৈছিলে। কাপোৰ পিন্ধোৱাৰ পিছত তাই কিমান উৎপাত কৰিছিলে, যাৰ ফলত মোৰ একপি ভাল ফটো উঠাবলৈ বহুতেই কষ্ট হৈছিলে।
ইমান সময় আমাৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই আমাৰ মনোবল বঢ়োৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই গাৰ্গীৰ আকৌ এনেকুৱা সৰু সৰু ভিডিঅ' পুনৰাই লৈ অহাৰ প্ৰতিশ্ৰুতি ৰাখি আজিৰ আমাৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নমস্কাৰ।